নমস্কাৰ ফ্ৰেণ্ডছ, ওয়েলকাম টু মাই ইউটিউব চেনেল বিষ্ণু ব্লগ। আৰু ইয়াৰে আগৰ ভিডিঅ'টোত এটা আনবক্সিং ভিডিঅ' কৰিছিলোঁ। তো আজি এগেইন এটা আনবক্সিং ভিডিঅ'। মই মানে ফ্লিপকাৰ্টৰ এটা বস্তু এটা অৰ্ডাৰ দিছিলোঁ আকৌ। তো আজি ডেলিভাৰী দিলে। তো কি বস্তু আছে এইটো পেকিং আছে। এতিয়া কি বস্তু আছে সেইটো আপোনালোকক মই এটা আনবক্সিং কৰি দেখাম। এটা অলপ বেলেগ ধৰণৰ বস্তু। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো আনবক্স কৰোঁ। তো চাই থাকিব বাস। এতিয়া এইটো প্ৰথমতে ইয়াতে এটা চিল মাৰাই আছে, এই চিলটো খুলি লওঁ আগে। চিলটো নখুলো, ডাইৰেক্ট কাটি দিওঁ আৰু। তো এনেকুৱা এটা তো এইটো এটা অৰ্ডাৰ দিছিলোঁ। ভালকৈ চাগে আপোনালোকে দেখা পোৱা নাই, ভালকৈ ধৰিব পৰা নাই। তো আৰু দেখুৱাই লওঁ ভালকৈ। তো এইটো মানে কি চাগে যিয়ে ব্যৱহাৰ কৰে তেওঁলোকে বুজি পায়েই আছে, আৰু যিয়ে ব্যৱহাৰ কৰা নাই তেখেতলোকক মই ভালকৈ কথাটো বুজাই দিওঁ যে এইটো মানে এটা ইয়াতে ধৰক পিঠা বনাব পাৰি। এইবিলাক যে স্ক্ৰীন দেখোন ভালকৈ এইটো উলিয়াই কিনে দেখুৱাই দি আছোঁ। তো এইটো হ'ল। তাৰপিছত ভিতৰত আছে এইটো মানে ইয়াতে এটা আকৌ মই খুলি দিওঁ ভালকৈ। এইটো অলপ এনেই মাজাকৈ আছে এটা বস্তু, আৰু এইটো বা কি চাওঁ। এইটো মানে ভিতৰত যিটো পিঠা হয়, পিঠাটো উঠাবৰ কাৰণে। তো এইটো বস্তু ইয়াত মানে কি আটাৰ পিঠা বনাব পাৰি, বা তেনেকুৱা যদি বিভিন্ন ধৰণৰ ডিছ বনাব পাৰি, আৰু যোনে যেনেকৈ বনাব ইচ্ছা কৰে। তো ইয়াতে এইবিলাক আটাৰ গুড়াবিলাক দিব পাৰি। তাৰপিছত ইয়াতে দি কিনে তাৰমানে এইখন ঢাকনি, আচলতে এইটো বস্তু যে পাইছিলোঁ এইটো ইয়াৰে এইটো ধৰিব পৰাকৈ এইটো দিয়া আছে। তো এইটো গেছত বহাই ইয়াতে পিঠাৰ গুড়িখিনি ভিতৰত দি এইটো ধুনীয়াকৈ ঢাকনিখন লগাই থৈ দিলে হয়। বাছ কিবা সময় আছে, মই চাই লওঁ কিমান সময় ইয়াতে থ'ব লাগে। থাকে বৰ বেছি 5 মিনিট 10 মিনিটৰ ভিতৰত হৈয়ে যায়। 10 মিনিট ঠিক নালাগে, 5 মিনিটমানৰ ভিতৰত হয়েই। তো এইটো হোৱাৰ পিছত উঠাই তাৰমানে এইখন যে দিছে এইখনেদি এইটো পিঠাটো উঠাবৰ কাৰণে। বাছ এইটো বস্তুৱে এটা তাৰমানে অলপমান বস্তুটো মই অলপমান ফ্লিপকাৰ্টত চাই থাকোঁতে এনেই অলপ আনকমন টাইপ পালোঁ। এনেই মই যিটো এটা ইডলি পিঠা এটা মেকাৰ এটা পায়, ইডলি পিঠা বনোৱাৰ কাৰণে আৰু এটা পায়, এনেকুৱা কুকাৰৰ দৰে এনেকুৱা দীঘল। তো সেইটো চাইছিলোঁ, সেইটো এটা অৰ্ডাৰ দিম বুলি ভাবিছিলোঁ। তো সেইটো চাই থাকোঁতে এইটো বস্তু পালোঁ। মই ভাবিলোঁ এইটো বস্তু অলপমান আনকমন যেন লাগিল। তো সেইকাৰণে ভাবিলোঁ সদায় আনকমন বস্তুবিলাক বেছি ভাল লাগে। তো সেইকাৰণে এই এটা অৰ্ডাৰ দিলোঁ, আৰু আজি আহিলে। বেছি দাম পৰা নাই, 300 মান টকাৰ ভিতৰত হৈ গৈছে কিবা এটা। 300 নহয়, চৰি, এইটো অলপমান দাম আছে বাৰু, কিবা 625 নে কি তেনেকুৱা পৰিছে। তো এইখিনিয়ে এইটো ষ্টীলৰ, পূৰা প্লাষ্টিক নহয় দেই, এইটো ষ্টীলৰ। আৰু পিছ চাইডটো এইটো কুকাৰত বহাই দিয়ে এনেকৈ, আৰু ঢাকনিখন এনেকৈ লগাই দিয়ে ইয়াতে। আৰু এতিয়া ইউজ কৰি চাওঁ, মই ইউজ কৰা নাই, এইটো প্ৰথমবাৰ আনিছোঁ। এইটো আগতে এটা আছিল, ইডলি মেকাৰ এটা আছিল আমাৰ ঘৰত। তো ইডলি মেকাৰটো ইউজ কৰিছোঁ, সেইকাৰণে ভাবিলোঁ আজি এটা নতুন বস্তু ইউজ কৰোঁ, সেইকাৰণে এইটো অৰ্ডাৰ দিছিলোঁ। তো চাওঁ ব্যৱহাৰ কৰি এতিয়া কেনেকুৱা পাওঁ। বাকী এইটো আছে, এইটো কভাৰ ইয়াত লেখাই আছে। 605 টকা আছে ইয়াতে, 605 টকা লৈছে। বাকী বৰ বিশেষ ক'ব লগা নাই। যদি মই চাওঁ ভাল পালে আপোনালোকক কমেণ্ট কৰি ক'ব। মই কমেণ্টত বাৰু ৰিপ্লাইটো দি দিম কেনেকুৱা পালোঁ। আৰু ভাল পালে আপোনালোকে অৰ্ডাৰ দিব পাৰে। বেছি সেই বস্তু নহয়, আৰু ঘৰত খুব কামত আহে পিঠা চিঠা খোৱাৰ কাৰণে। তো
এইটো এটা আনবক্সিং ভিডিঅ' আছিল তাৰপিছত বাকি আৰু পূজা শেষ হ'ল দিৱালী আহি আছে আৰু সেইকাৰণে আপোনালোকক আগতীয়াকৈ মই দিৱালীৰ শুভেচ্ছাটো দিলোঁ ভালে ভালে দিৱালীটো যাওক আৰু সেভ হৈ থাকক নিজে বেছি ফটকা এইবিলাক ব্যৱহাৰ নকৰিব আৰু কৰোনাৰ যেহেতু চলি আছে কৰোনা সম্পূৰ্ণ ভাল হোৱা নাই তো নিজৰ সুৰক্ষা নিজে আমি চাব লাগিব আৰু সেভ দিৱালী হেপী দিৱালী থাকিল আপোনালোকক আৰু লগতে হেপী দিৱালীৰ শুভেচ্ছাও দিলোঁ অসমীয়াটো এবাৰ কৈ দিলোঁ বাৰু তো যিকি নহওক এতিয়া ভিডিঅ'টো এইটোৱে আছিল এইটোৰ এটা আনবক্সিং ভিডিঅ' আছিল আৰু বাকি যদি আনকমন বস্তু পাওঁ আৰু কিবা মই তেনেকুৱা অৰ্ডাৰ দি কিনে আনি আপোনালোকক বাৰু দেখুৱাব চেষ্টা কৰিম তো এতিয়া এইটোক চিন্তি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এনেকুৱা নতুন নতুন বস্তু আনকমন বস্তু কিছুমান আনি আছোঁ তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ধন্যবাদ হেপী দিৱালী আৰু এগেইন তো বাই বাই